নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজীৰ 19 নম্বৰ পেজৰ আমি 14 নম্বৰ লেটছ ৰিডৰ পৰা আৰম্ভ কৰিছোঁ এইখিনি যাতে তোমালোকে ভালদৰে মন দি শুনা আৰু মই গোটেই অসমীয়াত অনুবাদখিনি কৰি কৈছোঁ তোমালোকে যাতে এইখিনি ভালদৰে মন দি শুনি ভালদৰে লিখি লোৱা আৰু যাতে ভালদৰে পঢ়া আমি আৰু আগুৱাই যাম একেলগে সেই কাৰণে আমি সকলোৱে একেলগে ভালদৰে পঢ়িম এতিয়া এটা কথা যে তোমালোকে যাতে মোৰ চেনেলটো যদি নতুনকৈ চাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যাতে মোৰ বেল আইকনটো কাষতে থকা সেইটো বজাই দিয়া আৰু এটা লাইক আৰু এটা কমেণ্ট কৰি দিবা তেতিয়াহ'লে মই আৰু নেক্সট ভিডিঅ' বনাবলৈ শক্তি পাওঁ আৰু তোমালোকে যাতে মোক আগুৱাই যোৱাত সহায় কৰা ৰিড 14 নম্বৰ লেটছ ৰিড আমি এতিয়া আৰম্ভ কৰিছোঁ 14 নম্বৰ লেটছ ৰিড It was a hot summer day in the month of April. এটো এটা কিহৰ বতৰ সামাৰ বসন্তৰ সিজন মানে গৰমৰ বতৰ গৰমৰ দিনৰ মাহ এপ্ৰিল মাহ The school reopened after বহাগ বিহু holidays. The school reopened after বহাগ বিহু holidays মানে বহাগ বিহুৰ বন্ধৰ পিছত স্কুল খুলিছে নতুনকৈ বহাগ বিহু is celebrated in Assam in the spring session. বহাগ বিহু কি কৰে সেলিব্ৰেট কৰে মানে পালন কৰে অসমত ইন দা স্প্ৰিং সেশন মানে বসন্তকালত পালন কৰে দা গাৰ্লছ বৰষা এণ্ড মৌচুমী ৱেৰ ৱাকিং টু স্কুল বৰষা আৰু মৌচুমী স্কুললৈ আহি আছিল তাৰপিছত সাডেনলি বৰষা ষ্টপড ৱাকিং মানে হঠাৎ বৰষা ৰৈ গ'ল খোজকাঢ়ি থাকোঁতে তাই ৰৈ গ'ল when she walked over to a tree and চেৰিড উইথ জয় মানে তাই কি কৰিলে ৰৈ দি তাৰপিছত তাই গছডালৰ ওপৰৰ ফালে চালে আৰু তাই দেখি সেইটো এনজয় কৰি আছে মানে ৰখি আছে আৰু চাই আছে তাই বৰ আনন্দ পাইছে বৰষাই কৈছে মৌচুমী লুক হিয়াৰ মৌচুমীক কৈছে মৌচুমী চোৱা তাত চোৱা বুলি কৈছে হোৱাট এ বিউটিফুল ফ্লাৱাৰ এইটো এটা কি ধুনীয়া ফুল বুলি কৈছে মৌচুমীয়ে কৈছে ইট ইজ এ ফক্সটেইল অৰ্কিড এইটো এটা ফক্সটেইল অৰ্কিড হয় অলছো নউন এজ কপৌ ফুল ইন আছামিজ এটোক অসমীয়াত কপৌ ফুল বুলি কয় ডু ইউ নো ডেট ইট ইজ আৱাৰ ষ্টেট ফ্লাৱাৰ তুমি জানানে এইটো আমাৰ এই ষ্টেটৰ ফ্লাৱাৰ হয় আমাৰ মানে যিখন নেকি আমি ৰাজ্যত বাস কৰোঁ সেইটোৰ আমাৰ এইটো ফুল হয় বুলি কৈছে তাৰপিছত কৈছে বৰষা yes বুলি কৈছে বৰষাই my mother told me মোৰ মাই মোক কৈছে about it এইটোৰ বিষয়ে কৈছে it blooms in spring season এইটো কি হয় মানে বসন্ত ঋতুত ফুলে বুলি কৈছে তাৰপিছত মৌচুমীয়ে কৈছে মৌচুমী beside foxtail orchid different colors of colorful flowers also bloom in the spring season এই মৌচুমীয়ে তেতিয়া কৈছে বিসাইড ফক্সটেইল অৰ্কিড এইবিলাক বহুত বিভিন্ন ধৰণৰ কালাৰৰ বিভিন্ন ধৰণৰ ৰঙৰ পোৱা যায় আৰু এইটো বসন্ত ঋতুতে ফুলে নেচাৰ লুকস বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং মানে যেতিয়া নেকি বসন্ত কাল হয় তেতিয়া কি হয় আমাৰ প্ৰকৃতিয়ে বৰ ধুনীয়া নতুন ৰূপ লয় আৰু চাৰিওপিনে সেউজীয়া ফ্ৰেছনেছ আহে মানে ধুনীয়া সতেজপূৰ্ণ হৈ যায় সেই কথাটো তাই কৈছে নম্বৰ পেজৰ যিটো বি নম্বৰ লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি ওপৰৰ এইখিনি পঢ়ি উঠি আমি তলৰ এইখিনি এতিয়া আমি ফিল আপ কৰিম যিখিনি নেকি ব্লেংকছ আছে মানে যিখিনি খালী ঠাই আছে সেইখিনি আমি পূৰ কৰিম সেইকাৰণে আমি কিমানখিনি জানা হৈছোঁ কিমানখিনি পাৰা হৈছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি এইখিনি কৰিম এতিয়া ইয়াতে আছে যে ডেছ ইজ চেলিব্ৰেটেড ইন আছাম বহাগ বিহু হ'ব ইয়াতে মানে আমি চেলিব্ৰেটেড কৰোঁ আমি কি পালন কৰোঁ অসমত বহাগ বিহু পালন কৰোঁ তাৰপিছত বি নম্বৰটোত আছে বৰষা শ্ব' এ ডেছ অৰ্কিড বৰষাই কি দেখা পাইছিল ফক্সটেইল অৰ্কিড দেখা পাইছিল সেইটো কৈছে তাৰপিছত কৈছে 3 নম্বৰত বহাগ বিহু ইজ চেলিব্ৰেটেড ইন দ্য স্প্ৰিং সেশন মানে বহাগ বিহু কেতিয়া পালন কৰে স্প্ৰিং সেশন মানে হৈছে কেতিয়া বসন্ত ঋতুত পালন কৰে সেইটো কথা কৈছে এতিয়া 4 নম্বৰত আছে নেচাৰ লুকস বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং যেতিয়া নেকি বসন্ত ঋতু আহে তেতিয়া কি হয় প্ৰকৃতিয়ে নিজৰ ধুনীয়া ৰূপ লয় আৰু সবফালে একদম ফ্ৰেছনেছ আহে আৰু সতেজতাপূৰ্ণ হয় তাৰপিছত 15 নম্বৰটোত কৈছে যে লেটছ ৰিড মানে হৈছে এতিয়া পঢ়োৱা বুলি কৈছে হট সামাৰ ডে বুলি কৈছে হট সামাৰ ডে এইটো এটা কি গৰমৰ দিন
ইট ইজ এ হট সামাৰ ডে এইটো এটা গৰমৰ দিন বুলি কৈছে তাৰপিছত বিউটিফুল এ বিউটিফুল ফ্লাৱাৰ এটা কি আছে ধুনীয়া ফুল আছে দিস ইজ এ বিউটিফুল ফ্লাৱাৰ এইটো এটা ধুনীয়া ফুল বুলি কৈছে প্ৰীতি মানে ধুনীয়া দেখিবলৈ সুন্দৰ প্ৰীতি হৈছে এ প্ৰীতি ড্ৰেছ ধুনীয়া এযোৰ ধুনীয়া ড্ৰেছ দিস ইজ এ প্ৰীতি ড্ৰেছ এযোৰ ধুনীয়া বা ভাল লগা কাপোৰ বুলি কৈছে তাৰপিছত কৈছে যে হট বিউটিফুল এণ্ড প্ৰীতি আৰ ডেছক্ৰাইবিং ৱৰ্ডছ মানে বৰ্ণনামূলক শব্দ তাৰপিছত ডেছক্ৰাইবিং ছামৱান অৰ ছামথিংছ বুলি কৈছে তাৰপিছত এতিয়া কৈছে যে বি নম্বৰত কৈছে নাও ৰাইট ডাউন মোৰ চেণ্টেন্স ইউজিং দ্য ৱৰ্ডছ হট বিউটিফুল এণ্ড প্ৰীতি কৈছে যে এইকেইটাৰে কি কৰা নাও এতিয়া ৰাইট ডাউন তলৰ এইখিনি খালী ঠাইখিনি পূৰ্ণ কৰা ইউজিং মানে এইকেইটা শব্দ ব্যৱহাৰ কৰি হট বিউটিফুল আৰু প্ৰীতি এই তিনিওটা শব্দ ব্যৱহাৰ কৰি একোটা বাক্য গঠন কৰিব দিছে বৰ্ণনামূলক শব্দ এতিয়া হট মই হটৰ লিখিছোঁ যে ইট ইজ ভেৰি হট টুডে আজি কি হৈছে আজি বৰ গৰম মানে ইট ইজ ভেৰি হট আজি এইটো এটা বৰ গৰমৰ দিন বা আজি টুডে মানে হৈছে আজি বৰ গৰম বিউটিফুলৰ কথা কৈছে চি ইজ এ বিউটিফুল গাৰ্ল বুলি লিখিছোঁ তাই সেইটো এটা ধুনীয়া ছোৱালী বুলি কৈছে তাৰপিছত প্ৰীতি হাৰ ড্ৰেছ ইজ টু প্ৰীতি তাইৰ ড্ৰেছ বা তাই যিযোৰ পোচাক পিন্ধি আছে সেইযোৰ বৰ ধুনীয়া দেখিবলৈ বৰ ধুনীয়া 16 নম্বৰত কৈছে যে সে এণ্ড ফাষ্ট এজ ইউ কেন মানে এনেকুৱাকৈ পঢ়িব দিছে পুৰা সোনকালে সে ফাষ্ট এজ ইউ কেন তুমি যিমান সোনকালে পাৰা সিমান সোনকালে পঢ়া আৰু মাতা বুলি কৈছে আইচক্ৰীম মই চিঞৰো ইউ স্ক্ৰীম তুমি চিঞৰা উই অল স্ক্ৰীম কৈছে আমি সকলোৱে চিঞৰো ফৰ আইচক্ৰীমৰ কাৰণে মানে মই চিঞৰো তুমি চিঞৰা আমি সকলোৱে চিঞৰো আইচক্ৰীমৰ কাৰণে সেইটো কথা কৈছে 17 নম্বৰ হৈছে লেটছ সে দ্য ৱৰ্ডছ ইয়াতে কৈছে টি আৰ মানে যিটো নেকি লেটছ সে দ্য ৱৰ্ডছ যিটোৰে আৰম্ভ হৈছে টি আৰেৰে ট্ৰি হৈছে তাৰপিছত ট্ৰেইন ট্ৰাক ট্ৰেফিক এইকেইটাৰে আৰম্ভ হোৱা শব্দকেইটা এনেকৈ মিলাই দিছে আমাক পঢ়িব দিছে স্প্ৰিং SPR স্প্ৰিং তাৰপিছত স্প্ৰাউট স্প্ৰে স্প্ৰেড এইকেইটা তাৰপিছত 18 নম্বৰ হৈছে লুক এট দ্য পিকচাৰ ইটছ ওৱান ইজ এ পিকচাৰ অফ এ পাৰ্টিকুলাৰ ছেশ্যন মানে আমাৰ এটা সময়ত এটা ছিজন আহে সেই ছিজনটোৰ নামটো ইয়াতে লিখি দিছে আমাক পঢ়িব দিছে আৰু ফটোখিনি চাই ল'ব দিছে পিকচাৰ্ছখিনি স্প্ৰিং ছেশ্যন বসন্তকাল ছামাৰ ছেশ্যন মানে গৰমৰ যিটো নেকি আমাৰ গ্ৰীষ্ম বা গৰম সেই গৰমৰ ছিজনটোৰ কথা কৈছে তাৰপিছত আৰু তলৰ ফালে আছে যে এইটো অটম ছিজন মানে এটা হৈছে শৰৎ ঋতু আৰু এটা হৈছে উইণ্টাৰ ছিজন মানে হৈছে ঠাণ্ডাৰ যিটো নেকি আমি ঠাণ্ডাৰ ছিজন সেইটোৰ কথা কৈছে বি নম্বৰত কৈছে যে ৰিড এণ্ড মেথছ কলম এ উইথ কলম বি ইয়াতে কৈছে এ কলমৰ লগত বি কলমটো মিলোৱা ৱাটছ বিহু ডেন্স আমি বিহু ডেন্স আমি চাওঁ বা আমি উপভোগ কৰোঁ ইন স্প্ৰিং ছেশ্যন মই মিলাই থৈয়ে দিছোঁ ইন স্প্ৰিং ছেশ্যন আমি বসন্ত ঋতুত আমি বিহু আমি চাওঁ বা আমি বিহু পালন কৰোঁ আমি বিহু গছৰ তলৰ বিহুৱেই হওক বা ষ্টেজ বিহুৱেই হওক আমি সেইবিলাক চাওঁ বা দেখোঁ আমি সেই সময়তহে দেখা পাওঁ বসন্ত ঋতুত তাৰপিছত 2 নম্বৰটো হৈছে উই লাভ টু ইট আইচক্ৰীম আমি সকলোৱে ভাল পাওঁ আইচক্ৰীম খাবলৈ ইন দ্য ছামাৰ ছিজন আমাৰ কেতিয়া আমাৰ গৰমৰ দিনত আমি আইচক্ৰীম খাবলৈ ভাল পাওঁ উই ৱেৰ উলেন ক্লথছেছ আমি কেতিয়া আমি ঊলৰ কাপোৰ বা আমাৰ কপাহী কাপোৰ গৰম কাপোৰ কেতিয়া পিন্ধো ইন দ্য উইণ্টাৰ ছিজন যেতিয়া নেকি ঠাণ্ডাৰ দিন হয় তেতিয়া আমি পিন্ধো উই লাইক এ চেইল পেপাৰ বোটছ আমি কেতিয়া মানে যিবিলাক আমাৰ কাগজেৰে যে নাও সাজোঁ আমি কেতিয়া সাজি ভাল পাওঁ ৰেইনি ছিজন ইন দ্য ৰেইনি ছিজন যেতিয়া নেকি বাৰিষা কাল আহে তেতিয়া আমি কি কৰোঁ ৰেইনি ছিজন বৰষুণ বতৰত আমি এইবিলাক কৰি ভাল পাওঁ আমি চবে কি বুলি কয় এইটো আমি চবে নাও বা সেনেকুৱা আমি কিবা কিবি এইবিলাক পানীত চলোৱা বস্তুবিলাক আমি বনাই খেলি ভাল পাওঁ 3 নম্বৰটো কৈছে শ্বেয়াৰ উইথ ইয়'ৰ ফ্ৰেণ্ডছ হুইচ ছিজন ইউ লাইক দ্য মষ্ট এণ্ড হোৱাই ইয়াতে কৈছে শ্বেয়াৰ মানে এইটো কৰিব দিছে আমি চবে মোৰ ফ্ৰেণ্ডে কোনটো ভাল পায় কোনটো ছিজন ভাল পায় কোনটো ঋতু ভাল পায় আৰু মই কোনটো ভাল পাওঁ হোৱাই
কিয় ভাল পাওঁ সেইটো লিখিব দিছে নাও ৰাইট ডাউন এট লাষ্ট টু থিংছ আৰু দুটাৰ বিষয়ে লিখিব দিছে ইউ লাইক টু ডু এণ্ড টু থিংছ ইয়ৰ ফ্ৰেণ্ডছ লাইক টু ডু আৰু মোৰ ফ্ৰেণ্ডে মোৰ বন্ধুৱে ভাল পোৱা দুটা লিখিব দিছে আৰু মোৰ দুটা লিখিব দিছে এতিয়া তোমালোকে তোমাৰ বন্ধুৱে ভাল পোৱা কেইটা লিখিবা মই ভাল পোৱা কেইটা মই লিখি দিওঁ আৰু তোমালোকেও নিজে নিজে ভাল পোৱা কেইটা নিজে নিজে লিখিবা এতিয়া মই লিখিছোঁ যে আই লাইক টু স্প্ৰিং ছিজন বিকজ বহাগ বিহু ইজ চেলিব্ৰেটেড ইন স্প্ৰিং ছিজন মই কি কৰোঁ মই স্প্ৰিং ছিজনটো ভাল পাওঁ বা বসন্ত যিটো ঋতু সেইটো মই ভাল পাওঁ বিকজ বহাগ বিহু ইজ চেলিব্ৰেটেড ইন স্প্ৰিং ছিজন মানে বহাগ বিহু যেতিয়া পালন কৰা হয় তেতিয়া বসন্ত ঋতু থাকে বসন্ত ঋতুটো মই সেইকাৰণে ভাল পাওঁ তাৰপিছত দ্বিতীয় নম্বৰটো মই লিখিছোঁ যে আই লাইক টু অটম ছিজন মই কি কৰোঁ শৰৎ ঋতুকো ভাল পাওঁ কাৰণ হৈছে বিকজ দুৰ্গা পূজা ইজ চেলিব্ৰেটেড ইন অটম ছিজন মানে যেতিয়া নেকি দুৰ্গা পূজা হয় তেতিয়া শৰৎ ঋতুত হয় সেইকাৰণে মই শৰৎ ঋতুটো ভাল পাওঁ এৰেঞ্জ দ্য ৱৰ্ডছ 19 নম্বৰটোত কৈছে যে এৰেঞ্জ দ্য ৱৰ্ডছ ইন এলফাবেট অৰ্ডাৰ মানে চবৰে প্ৰথম যিটো নেকি আখৰ আৰম্ভ হৈছে ABCD এলফাবেটিকেলি সেইটো আমাৰ চিৰিয়েলি আমাক লিখিব দিছে অৰ্কিড গাৰ্ল শ্বিপ হোৱাইট ব্লু ট্ৰী ফ্লাৱাৰ অটম এইখিনি আছে আমি এতিয়া প্ৰথম লিখিছোঁ অটম তাৰপিছত ব্লু তাৰপিছত ফ্লাৱাৰ তাৰপিছত গাৰ্লছ তাৰপিছত অৰ্কিড তাৰপিছত শ্বিপ তাৰপিছত ট্ৰী তাৰপিছত হোৱাইট এতিয়া আমি 20 নম্বৰটো আলোচনা কৰিম 20 নম্বৰটো হৈছে যে লুক এট দ্য পিকচাৰ পুট এ টিক মানে তলৰ ছবিকেইটা চাব দিছে আৰু এটা ৰাইট চিন দিব দিছে ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড ডু ইন দ্য উইণ্টাৰ ছিজন ঠাণ্ডাৰ ছিজনত কি কৰা সেইটোত ৰাইট চিন দিব দিছে পুট এ ক্ৰছ মানে এটা কাটা চিন দিব দিছে যিটো নেকি নকৰোঁ আমি ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড নট ডু ইন উইণ্টাৰ আমি যিটো নেকি ঠাণ্ডাৰ দিনত নকৰোঁ সেইটোক আমাক পূৰণ চিন দিব দিছে আমি এতিয়া তলৰ ফালে চাই আমি কৰিম এতিয়া আমি তলৰ ছবিখনত চোৱাচোন তোমালোকে আমি জানো কৰোঁ আমি গৰমৰ দিনত বৰফ খাওঁ আমি ঠাণ্ডাৰ দিনত জানো বৰফ খাওঁ বা আমি আইচক্ৰীম খাওঁ আমিতো নাখাওঁ সেইকাৰণে কাটা চিন দি দিছোঁ পূৰণ চিন দিছোঁ আৰু আমি উইণ্টাৰ ছিজনত আমি ধুনীয়া কপাহী কাপোৰ ঊলৰ কাপোৰ এইবিলাক আমি পিন্ধোঁ সেইকাৰণে আমি কি দিছোঁ তাতে ৰাইট চিন দিছোঁ আৰু তলৰ ফালে আছে তলৰ ফালে আমি গৰমৰ দিনত আমি গৰম লওঁ নেকি আমি ঠাণ্ডাৰ দিনতহে লওঁ ঠাণ্ডাৰ দিনত আমি সেইকাৰণে ৰাইট চিন দিছোঁ আৰু আমি বৰষুণত জিকি থাকোঁ নেকি আমি বৰষুণত যেতিয়া নেকি ঠাণ্ডাৰ দিন হয় ঠাণ্ডাৰ দিনতো আমি বৰষুণত নিতিতো সেইকাৰণে আমি তাতে ৰাইট চিন দিয়া নাই তাৰপিছতো কৈছে যে নাও চে দ্য ৰাইট ডাউন ওৱান মোৰ থিং ডেট উই ডু ইন দ্য উইণ্টাৰ ছিজন মানে আমি যেতিয়া নেকি আমাৰ উইণ্টাৰ ছিজন হয় আৰম্ভ হয় বা উইণ্টাৰ ছিজন থাকে তেতিয়া আমি কি পালন কৰোঁ তেতিয়া আমি কি কৰোঁ তাকে সুধিছে তাতে লিখিব দিছে উই চেলিব্ৰেটেড মাঘ বিহু ইন দ্য উইণ্টাৰ ছিজন আমি কি কৰোঁ আমি মাঘ বিহু আমি ঠাণ্ডাৰ দিনত পালন কৰোঁ তাকে লিখিছোঁ তোমালোকে লিখি ল'বা এইখিনি আৰু যদি তোমালোকে মোৰ এই ভিডিঅ'টো নতুনকৈ চাইছা তেতিয়াহ'লে মোক এটা লাইক কৰি দিবা আৰু তোমালোকে যাতে এটা কমেণ্ট কৰা তেতিয়াহ'লে মই নেক্সট আৰু ভিডিঅ' বনাবলৈ আৰু মই শক্তি পাওঁ সেইকাৰণে তোমালোকে যাতে অলপমান ছাপোৰ্ট কৰা আৰু যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু আগুৱাই যাবলৈ তোমালোকে যাতে মোক আৰু আগুৱাই যোৱাত সহায় কৰা আৰু যিখিনি আমি কৰি আহিলোঁ যিখিনি পঢ়িলোঁ এইখিনি তোমালোকে ভালদৰে কৰিবা আৰু তেতিয়াহ'লে আমি একেলগে আগুৱাই যাব পাৰিম আৰু এইখিনিলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ থেংকছ ফৰ ৱাটছিং নেক্সট ভিডিঅ'ত আমি এইটো আলোচনা কৰিম দ্য গ্ৰাছ হপাৰ এণ্ড দ্য এণ্ট এইখিনি আমি আকৌ আলোচনা কৰিম নেক্সট ভিডিঅ'ত